Hello guys, Assam Kitchen and Vlogৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছো। যেহেতু এতিয়া লাহে লাহে ঠাণ্ডা নামি আহিছে, ভাবিলো এই সন্ধিয়া লাল চাহৰ লগত কাচকলৰ পকৰি বনাই খাও বুলি। প্ৰথমে মই কাচকল 3টা লৈছো। কাচকল কাটাৰ আগতে হাতত অকমান তেল লগাই লব, তেতিয়া আঠা যেতে ভাতটো উজলি নাথাকে হাতত। এতিয়া মই ভালকৈ বাকলি চেলাই ফ্ৰেছকৈ ধুই रुकी लम रुकुते खूब सावधान हब जाते टुकुरा टुकुर ना थाके कारण टुकुरा टुकुर थाकिले बनात अलप असुविधा হয়। इতিয়া আমাৰ কাচকল रुका হৈ গল। इতিয়া মই এড কৰি দিছো 1 কাপ ফ্ৰেছ আটা লগতে কাটি থোৱা পিয়াজ জলকীয়া আৰু ধনিয়া পাতা। আপোনালোকে যদি জলকীয়া বেছি খায় তেতিয়া জলকীয়া বেছি দিব পাৰে, কম খালে কমকৈ দিব। জোখমতে মই নিমখ দিছো, হালধি আৰু জিৰা এচামুচ আৰু আদা আৰু নহৰু জোখমতে পানী দিছো। এতিয়া এনেকৈ ভালদৰে এড কৰি লব যাতে গুটেই ভালদৰে মিক্স হয়, কাৰণ এনেকৈ ভালদৰে মিক্স কৰি ললে বনোৱাত খুব ধুনীয়া হয়, ৰেচিপিটো খাবলৈ টেষ্টি লাগে। এতিয়া মোৰ এড কৰি লোৱা হৈ গল। এতিয়া 10 মিনিট সময়ৰ কাৰণে মই ঢাকনি মাৰি দিছো। 10 মিনিট সময় হৈ গল, খুব ধুনীয়া হৈছে ঢাকি থৈ দিয়া। এতিয়া মই খুব সাৱধানে এটা এটাকৈ দিছো। এতিয়া মই লাহে লাহে লৰাই দিম যাতে ভাঙি না যায়। জুইটো মই মধ্য ফ্লেমত দিছো। বেছিকৈ দিলে পুৰি যোৱাৰ চান্স থাকে আৰু কমকৈ দিলে অকমান দেৰি লাগে পকৰিটো হোৱা, সেইকাৰণে মধ্যমত দিছো। আপোনালোকে ঘৰত এনেকৈ কাচকলৰ পকৰি বনাই খাব, খুব টেষ্টি। এবাৰ খালে বাৰে বাৰে বনাই খাই থাকিবলৈ মন যাব। হৈ গল আমাৰ কাচকলৰ পকৰি, খুব ধুনীয়া হৈছে। এতিয়া বাকি থকাখিনিও দি দিছো। এতিয়া আমাৰ কাচকলৰ পকৰি হৈ গল। আৰু এফালে বহাই দিছো মই লাল চাহ, লগতে দি দিছো তেজপাত, আদা অকমান আৰু গোলমৰিচ আৰু নিমখ। লাল চাহ বেছিকৈ উতলাব, তেতিয়া চাহটো খুব টেষ্টি হয়। এতিয়া আমাৰ লাল চাহ পকৰি হৈ গল।